নমস্কাৰ। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অসমীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কৰুণতম নামৰ কবিতাটো আজি আমি আলোচনা কৰিম। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী অসমীয়া আধুনিক কবিতাৰ উল্লেখনীয় কবি বুলি ক'লে ভুল কোৱা নহ'ব। তেওঁ লোকজীৱনৰ আধাৰত এটা সাৰ্থক কবিতা ৰচনা কৰিছিল, যিটোৱে আছিল কৰুণতম। তেওঁৰ আন কবিতা কেইবাখনো গ্ৰন্থ আছে। তেওঁৰ সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ গীতৰ দুখন পুথি আছে। সেই পুথি দুখন হৈছে সোণবৰণীয়া আই আৰু সুৰীয়া মাত। এতিয়া আমি পোনপ্ৰথমেই কৰুণতম কবিতাটোলৈ আহোঁ। কৰুণতম। আহিনৰ পথাৰৰ গোন্ধ কেনেবাকৈ নাকত আহি লাগিলে, মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম, ক'ত? ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ তেওঁৰ কবিতাটোৰ মাজত অসমীয়া লোকজীৱনৰ ঐতিহ্যধাৰা সুন্দৰভাৱে প্ৰকাশ কৰা পৰিলক্ষিত হয়। তেওঁৰ দেউতাক এগৰাকী খেতিয়ক আছিল, কৃষিজীৱী আছিল, আৰু সেয়েহে তেওঁৰ খেতিৰ লগত বিশেষভাৱে জড়িত হৈ আছিল। আৰু ঠিক তেনেধৰণে মাকো আছিল এগৰাকী সুশিপিনী। আৰু গ্ৰামাঞ্চলত বিশেষকৈ তিৰোতাসকল পাকৈত হয় তাঁত বোৱা কাৰ্যত, আৰু খেতি কাৰ্যতো সাধাৰণতে পুৰুষসকল পাৰ্গত হোৱা দেখিবলৈ পোৱা যায়। আৰু সেই সূত্ৰে কবিৰ মাকো এগৰাকী পাকৈত শিপিনী আছিল আৰু দেউতাক এজন সুখেতিয়ক আছিল। কবিয়ে চাকৰিৰ তাৰণাতেই হওক বা আন কাৰণতেই হওক, তেওঁ যিহেতু নগৰমুখী হৈছিল, গাঁৱৰ পৰা নগৰমুখী হৈছিল, সেয়েহে তেওঁ গাঁৱৰ সৌন্দৰ্য সকলো সময়তে উপভোগ কৰিব পৰা নাছিল। কিন্তু যেতিয়াই তেওঁ সময় পাইছিল তেতিয়াই তেওঁ গাঁৱলৈ আহিছিল, বা আহিনৰ পথাৰখনৰ কাষেদি যদি তেওঁ পাৰ হৈ গৈছিল কিবা কাৰণত, তেতিয়াই তেওঁ মনত পৰিছিল দেউতাকলৈ, যিহেতু দেউতাক এজন খেতিয়ক আছিল। আৰু সেই আহিনৰ পথাৰৰ গোন্ধে কবিক দেউতাকৰ স্মৃতি মনলৈ আনি দিছিল। ঠিক তেনেধৰণে মাকো আছিল এগৰাকী পাকৈত শিপিনী। আৰু যেতিয়াই কবিয়ে নগৰত দোকানলৈ গৈছিল, দোকানৰ গামোচাৰ জাপ ভঙা গামোচাৰ যেতিয়া সুবাস পাইছিল, তেতিয়াই কবিৰ মনলৈ আহিছিল তেওঁৰ মৰমী মাকৰ কথা। আৰু মাক যিধৰণে পাকৈত শিপিনী আছিল, মাকে যেনেধৰণে তাঁতত সপোন ৰচনা কৰিছিল, ঠিক তেনেধৰণে তেওঁ গামোচাৰ ভঙা জাপৰ মাজত সেইখিনি অনুভৱ কৰিব পাৰিছিল বা অনুভৱ কৰিব বিচাৰিছিল। প্ৰথম দুটা স্তৱক কবিয়ে তেনেধৰণে উল্লেখ কৰিছে যে আহিনৰ পথাৰৰ গুণ যদি তেওঁৰ কেনেবাকৈ নাকত লাগে, তেনেহ'লে তেওঁ দেউতাকক বিচাৰি পায়। আনহাতে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত তেওঁ মাকৰ স্মৃতি জাগ্ৰত হৈ উঠে। কিন্তু শেষৰ যিটো স্তৱক, সেই স্তৱকটোত কবিয়ে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি কবিৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা প্ৰতি লক্ষ্য ৰাখি কবিয়ে কবিতাটো শেষৰ স্তৱকটো উল্লেখ কৰিছে যে তেওঁ সংশয় প্ৰকাশ কৰিছে যে যি অসমীয়া সংস্কৃতি আছে, সেই সংস্কৃতি উত্তৰসূৰীসকলৰ বাবে তেওঁ থৈ যাব পাৰিবনে নাই, বা তেওঁৰ ভৱিষ্যত প্ৰজন্মৰ বাবে যিখিনি অসমীয়া সংস্কৃতিৰ চিন, তাঁতশালৰ সামগ্ৰীসমূহৰ বিষয়ে জনাটো বা খেতিৰ সামগ্ৰীৰ বিষয়ে জনাটো, সঁজুলিসমূহৰ বিষয়ে
জানিব পাৰিবনে নাই, নে এই সকলোবোৰ কেৱল মিউজিয়ামতহে সজাই থোৱা বস্তুলৈ পৰিণত হ'ব আৰু সকলোৱে দেখি তাতে নামবোৰ মনত ৰাখিব লাগিব আৰু তেনেধৰণে পৰীক্ষাত আহিব বা হয়তো এই নামবোৰ তেতিয়াও দৰকাৰী বুলি ভবাও নহ'ব। এনেকুৱা ধৰণে কিছুমান সংশয় তেওঁৰ মনলৈ আহি গৈছে। যেতিয়াই তেওঁ দেউতাকৰ কথা মনলৈ আহিছে, আহিনৰ পথাৰৰ গুণ পাইছে বা দোকানৰ জাপ ভঙা গামোচা তেওঁ মাকৰ কথা মনত পৰিছে, তেতিয়াই তেওঁৰ মনলৈ আহিছে যে তেওঁ গামোচাটো কিনি ল'বলগীয়া হৈছে। ইয়াতে তৈয়াৰ কৰা তেওঁৰ গামোচা ল'ব পৰা নাই বা তেনেকুৱা অৱস্থাও হৈছেগৈ। গতিকে এনেধৰণে তেওঁ অত্যন্ত শংকাত ভুগিছে যে ভৱিষ্যত প্ৰজন্মই অসমীয়া সংস্কৃতিটোৰ জ্ঞান তেওঁলোকে আনক দিব পাৰিব নাই বা নিজেও ল'ব পাৰিব নাই বা অসমীয়া সংস্কৃতিক হেৰাই যাব নেকি, এই ধৰণৰ তেওঁৰ শংকাসমূহে মনত খোপনি পুতি লৈছিল আৰু যাৰ কাৰণে তেওঁ শেষৰ যিটো স্তৱক, সেই স্তৱকটোতে তেওঁ উল্লেখ কৰিছে যে তেওঁ মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম, ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁক অসমীয়া সংস্কৃতিক তেওঁৰ যি হেঁপাহ আছে গ্ৰামাঞ্চলৰ প্ৰতি, সেই হেঁপাহটো নগৰ অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী সেই বা ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল, সিহঁতৰ কাৰণে থৈ যাব পৰা অৱস্থা এটাৰ সৃষ্টি হ'বনে নাই, সেই বিষয়ে তেওঁ সন্দেহ প্ৰকাশ কৰি শংকাত ভুগিছে আৰু তেনেধৰণেই তেওঁ কবিতাটো সমাপ্তি ঘটাইছে। গতিকে দেখা যায় যে কৰুণতম এটা অতি সৰু কবিতা, চমু কবিতা যদিও তাত অসমীয়া লোকজীৱনৰ ঐতিহ্যধাৰা সুন্দৰভাৱে প্ৰকাশিত হৈছে। কিয়নো অসমীয়া সমাজ জীৱনত যথেষ্ট পৰিৱৰ্তন আহি পৰিছে আৰু সেই পৰিৱৰ্তনৰ ঢৌৱে সকলোকে চুই গৈছে আৰু নিজৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী হোৱাতকৈ বাহিৰৰ সংস্কৃতিৰ প্ৰতিহে বেছিভাগ নৱপ্ৰজন্মৰ অধিকাংশই আকৰ্ষিত হোৱা দেখা গৈছে। নৱপ্ৰজন্ম বুলিয়েই নহয়, বয়োজ্যেষ্ঠ লোকো বহুত তেনেধৰণে আধুনিকতাৰ প্ৰভাৱতেই হওক বা আন কাৰণতেই হওক নিজস্ব সংস্কৃতিটোতকৈ আনৰ সংস্কৃতিৰ প্ৰতিহে বেছি আগ্ৰহী হৈ পৰিছে বা তেওঁলোকৰ ধাউতি বেছি হৈ গৈছে আৰু সেইকাৰণে কবিয়ে এই সন্দেহটো তেওঁৰ নিশ্চয় অমূলক নহয় আৰু সেই সংশয়ে তেওঁৰ মনত খোপনি পুতাৰ বাবেই গোটেই কবিতাটো তেওঁ অতি চমুকৈ কথাখিনি অতি সুন্দৰভাৱে তেওঁৰ মনৰ সংশয় লগতে অসমীয়া লোকজীৱনৰ ধাৰাটো সুন্দৰভাৱে কবিতাটোত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ধন্যবাদ।